নমস্কাৰ, মই জোন। আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে আমাৰ মাজুলীত ৰাসৰ তৃতীয় নিশা। কালি ৰাসলৈ গৈছিলো, কিন্তু আজি আকৌ যাবলগীয়া হৈছে আইতাহঁতৰ লগত। কালি গৈছিলো বাইকত, আজি যাবলগীয়া হৈছে টমটমত। আৰু এই গাড়ীখন যেন যোৱা দেখিছে, তাতো আমাৰ গাঁৱৰ মানুহেই গৈছে। আৰু এতিয়া আমি টমটমত বহি ললো, এতিয়া যোৱাহে কথা। আৰু মই আহিছো, এই আইতা দেখিছেনে তামোল যেন লৈ আছে, তামোল খাব হলে এই গাড়ীত উঠিছিলহে। মইনো আৰু কি ক'ম, মই নিজেই তামোল খাই বহুত ভাল পাওঁ। মানে বহুত ভাল নহয়, ভাত খোৱাৰ উঠাৰ পিছত তামোল এখন লাগেই। এতিয়া আহি পাই গলোহি কমলাবাৰী, মানে কমলাবাৰী মেডিকেলৰ ওচৰত। আৰু মোৰ লগত আছে ইয়াৰ নামটো নকওঁ বাৰু। আৰু ফাৰ্মাচীলৈ অহা কাৰণটো হৈছে আমাৰ আইতাৰ বাবে প্ৰেছাৰৰ পিল আৰু গেছৰ পিল নিব আহিছো। সেয়েহে ইয়াত প্ৰেছাৰৰ পিল আৰু গেছৰ পিল লৈ লৈছো। আৰু এয়া চাই লওকচোন, মানুহ ইমান দূৰৰ পৰা ইমান মানুহ হৈছে। আৰু মোৰ লগত থকা ভাইটিটোৰ মাক এয়া, আৰু এইফালে আমাৰ কুচুম বৌ। কুচুম বৌ মানে মোৰ মাৰ খুৰীয়েক। একেবাৰে এক্সপ্লেইন কৰি দিছো আৰু এয়া পিল খাই আছে। আৰু এইফালে দুয়োগৰাকী সখীয়ে কথা পাতি আছে। মই অহা কাৰণটোৱে হৈছে সেইটো, মানে আইতাহঁতি ভালদৰে খোজ কাঢ়িব নোৱাৰে। মই মানে মাজে মাজে চাই থাকিব লাগিব, ক'ৰবাত বহি দিয়া নাইতো, আকৌ ধৰি আনিব লাগিব। আজি বাৰু ইয়াত মানুহৰ ভিৰটো অলপ কম দেখিছো, যোৱাকালিতকৈ আজি কম। আৰু মই যোৱাকালি ইয়ালৈকে আহিছিলো, নাজানো পিছত মানুহ হবও পাৰে, কিন্তু ভিতৰত মানুহ বহুত আছে। আৰু যিসকলে কালিৰ ভিডিঅ'টো চোৱা নাই, চাই ল'বগে। আৰু এই ভিডিঅ'টো আছিল 6 নৱেম্বৰৰ, মানে ৰাসৰ তৃতীয় নিশা। আৰু এয়া হৈছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস। আৰু ইয়াৰ ৰাস অলপ বেলেগতকে বেলেগ হয়। বেলেগতকে বেলেগ কিয়, সেইটো মই যোৱাটো ভিডিঅ'টো কৈছো, কিন্তু আকৌ কৈছো শুনক। ইয়াত মানে যিবোৰ পানীৰ দৃশ্য থাকে, ৰাসৰ যিবোৰ পানীৰ দৃশ্য থাকে, সেইবোৰ পানীতে দেখুওৱা হয়। ইয়াত এটা পুখুৰী আছে, আৰু এই পুখুৰীটোতে ধুনীয়াকে ডেক'ৰেশ্যন কৰি কিমান ধুনীয়াকৈ দৃশ্যবোৰ দেখুওৱা হৈছে, নিশ্চয় দেখিছেই। এতিয়া আহিছো ইয়াত ভাত খাবৰ বাবে, ইয়াত সকলোকে ভাত দি আছে, আৰু মোৰ লাজো লাগিছে। তথাপিও মই ভিডিঅ'টো আপোনালোকক দেখুৱাই দিছো। ইয়াত ভাত খাইছো যেতিয়া নাই খোৱা বুলি কিয় ক'ম, সেইকাৰণে আপোনালোককো দেখুৱাই দিছো। আৰু এইফালে গোপীসকলে ধুনীয়াকে নাচি আছে, ময়ো অলপমান থিয় হৈ চালো। আৰু ইয়াতে যিহেতু চকী পাৰি থোৱা আছে, আইতাহঁত ইয়াতে বহি আছে। আৰু মোৰ কথা কবই নালাগে, মই ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে ঘূৰিহে ফুৰিছো। মই ঘূৰি থকা কাৰণটো এইটোৱে যে মই যোৱাকালি যিটো চালো, আৰু প্ৰত্যেক বছৰে চায়ে থাকো, সেয়েহে যোৱাকালিও চালো, আজিনো কি চাম বুলি অলপ অলপহে চাই আছো, ইফালৰ পৰা সিফালে ঘূৰিয়ে থাকিবলগীয়া হৈছে। আৰু ইয়াত মানুহ চাওক কিমান। আৰু মই ৰাস্তালৈ ওলাই আহিয়ে দেখিলো আমাৰ গাঁৱৰ মানুহখিনি। আৰু এই পোৱালিলে চাওক, মই ভিডিঅ' কৰা দেখি হাই দি আছে। আৰু এয়া হৈছে আমাৰ গাঁৱৰ মানুহ, আৰু এয়া হৈছে পিংকি নবু, আমাৰ ঘৰৰ ওচৰৰে। আৰু এইফালে আছে কেকেও, অথনি নামটো কোৱা নাছিলো বাৰু, কিন্তু নামটো কৈয়ে দিলো। আৰু মই এনেকে ক'তো ভিডিঅ' কৰা নাই কাৰণে মোৰো লাজ লাগিছে, সিহঁতৰো অলপ লাজ লাগিছে। এতিয়া আহক আমি পানীৰ দৃশ্যখিনি চাওঁ। এই চাই লওক কিমান ধুনীয়াকৈ দেখুৱাইছে বসুদেৱে কৃষ্ণক লৈ অহা। আৰু এইফালে কিমান মানুহ আছে চাই লওক, চবে ভিডিঅ' কৰিছে। আৰু এইফালে কাছৰটোৱে যেনেদৰে মুখখন দাঙি দিছে, যেন অৰিজিনেল কাছৰহে। অলপমান চাওকচোন আপোনালোকে। এই পানী দৃশ্যটো চাই এতিয়া আহিছো আমি কিবা এটা খাবৰ বাবে। আৰু এনেদৰে দোকান বিলাকত মিঠাইবোৰ সজাই থোৱা দেখিলে কিমান যেন ভাল লাগে। খাওঁ নাখাওঁ সেইটো পিছৰ কথা। এইফালে গৰম গৰম জেলেপি বনাই আছে, খোৱাহে কথা। ৰাখি হওক বা পূজাই হওক, এনেদৰে জেলেপিবোৰ দম কৰি থলেহে ভাল লাগে। আৰু এইফালে আছে বেলেগ বেলেগ মিঠাই, আৰু এইফালে চাওমিন বনাই আছে। আমিও খাবলৈ আহিছো ইয়াতে কিবা এটা। কেমেৰাটো কিবা এটা ধূলি লাগি আছিলে কাৰণে ভালদৰে মচি লৈছো মই। আৰু এতিয়া আমি খোৱাৰ বাবে অৰ্ডাৰ দিলো, কিন্তু ইয়াত মানুহ বহুত আছে যিহেতু অলপ ৰখিবলগীয়া হৈছে। অলপ ৰখাৰ পিছত আমাক দিলে সেই চাওমিন, মানে আমি চাওমিন খাম বুলি গলো। চাওমিন খাই আকৌ আহিলো ইয়াৰ ৰাস চাবৰ বাবে। আমি এতিয়া পৰ্দাত চাই আছো, ভিতৰলৈ যাব নোৱাৰো যিহেতু মানুহ বহুত আছে, সেইবাবে আমি পৰ্দাতে চাবলগীয়া হৈছে। মানুহৰ ভিৰ এয়া, মই বাৰু ভিতৰলৈ কেনেকৈ যাম, সেয়েহে মই আগতীয়াকে লাইভ লোকেশ্যনটো শ্বেয়াৰ কৰি দিবলৈ কৈছিলো মোক, মানে কেকুহঁতৰ মাকক। এতিয়া মই লাইভ লোকেশ্যন চাই চাই সিহঁতক বিচাৰি আছো, যিহেতু ইয়াত কল কৰিলেও একো শুনা নাপাওঁ, বহুত শব্দ। আৰু এতিয়া আহিলো আমি হোটেল এখনলৈ, ইয়াতে আইতাহঁত বহি আছে, চাহ আৰু জেলেপি খাইছে। ময়ো ঘৰৰ বাবে ইয়াত জেলেপি কেইটামান লৈ লৈছো। মই নহয়, সকলোৱে কিবা কিবি অলপ ঘৰৰ বাবে লৈ লৈছে। আমি এতিয়া যাম ঘৰলৈ। আৰু এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে যে মই এই স্মৃতিখিনি সাঁচি ৰাখিব বিচাৰিছো। যিহেতু আইতাহঁতৰ লগত মই আহিছো, সেয়ে সকলোকে মোৰ এই ভিডিঅ'টোত আবদ্ধ কৰি ৰাখিব বিচাৰিছো, মানে এই ভিডিঅ'টো সজীৱ কৰি ৰাখিব বিচাৰিছো মই। আৰু 20 বছৰ পাছত হলেও বা 30 বছৰ পাছত হলেও যাতে চাব পাৰো। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব।